গাইছ মোৰ ভিডিঅ' কোৱালিটি বহুত বেয়া, এইটো মই একদম সঁচাই মানি লৈছোঁ। কিন্তু এইটো ভিডিঅ' কেৱল সেইবিলাক মানুহৰ কাৰণে যিবিলাকে সঁচাকৈ ইউটিউব বা ছ'চিয়েল মিডিয়াত কিবা কৰিব খুজিছে। সঁচাকৈ মোৰ ভিডিঅ' কোৱালিটি চাব নালাগে, মোৰ যিখিনি কৈ আছোঁ কথা সেইখিনি শুনক। মই আন্ধাৰতে মই বনাই আছোঁ ভিডিঅ', এইটো মই গম পাওঁ। এতিয়া ইউটিউবত গ্ৰ' কৰিবৰ কাৰণে মানুহে চব ইউটিউবাৰবিলাকে কয়, ময়ো শুনিছোঁ যে ইউটিউবত গ্ৰ' হ'বৰ কাৰণে তোমাৰ এটা ভাল ডিভাইচ নালাগে, ভাল ডিভাইচ নহ'লেও হয়, ভিডিঅ' কোৱালিটি ভাল নহ'লেও হয়। কিন্তু সেইটো কথা নহয়। এতিয়া ইউটিউব আৰু ইনষ্টাগ্ৰামটো কেনেকুৱা কাম কৰে বা যিকোনো ছ'চিয়েল মিডিয়া প্লেটফৰ্ম কেনেকুৱা কাম কৰে। এতিয়া আপুনি যদি এটা নতুন ভিডিঅ' আপলোড কৰিছে, সেই ভিডিঅ'টো প্ৰথমতে ইউটিউব বা ইনষ্টাগ্ৰামে কেইজনমান মানুহৰ তাতে পঠাইছে হা। ধৰি লওক আপোনাৰ ভিডিঅ'টো ইউটিউবে 10জন মানুহৰ তাতে পঠাইছে, সহজ ভাষাত বুজিব গ'লে 10জন মানুহৰ তাতে পঠাইছে, আৰু 5জনে আপোনাৰ ভিডিঅ'টো স্কিপ কৰি দিলে। তো ইউটিউবে ভাবে যে আপোনাৰ ভিডিঅ'টো একো দমে নাই, সেইকাৰণে ভিডিঅ'টো মানুহে স্কিপ কৰি দিছে, আৰু সেই ভিডিঅ'টো ইউটিউবে আগ নাবাঢ়ায়। আৰু লাগে আপোনাৰ ভিডিঅ' যিমানে ভাল হওক, সেইটো মানুহে কিয় স্কিপ কৰে? কোৱালিটি চাই পেলাই। মানুহে চুৱাইপ কৰিয়ে থাকে, চাইছে আপোনাৰ 1-2 ছেকেণ্ড ভিডিঅ'টো চাইছে, কোৱালিটি বেয়া দেখা পাইছে, পিছত আৰু আপুনি কি ভাল কথা কৈছে কি কৈছে একো নুশুনে, স্কিপ কৰি দিব চিধা। সেইকাৰণে ভিডিঅ' কোৱালিটি মেটাৰ কৰে। এতিয়া বহুতে ক'ব যে ডিভাইচ আমাৰ ক'তনো ভাল কৰিব নোৱাৰোৱে, পইচাই পোৱা নাই। এতিয়া সেইটোৱে হয়, আমাৰ যিমানখিনি নতুন ইউটিউবাৰ বা কিবা ছ'চিয়েল মিডিয়াত কিবা কৰিব খুজিছে, আমাৰ 90% মানুহৰে ডিভাইচবিলাক একদম বেয়া ডিভাইচ। সেইটো মোৰো এতিয়া বেয়া ডিভাইচ হয়, সেইকাৰণে মই ভালকৈ বনাব পৰা নাই। গতিকে আপোনালোকে এইটো কাম কৰক, আপোনালোকে ভিডিঅ' কোৱালিটিটো এতিয়া কোনো ইম্প্ৰুভ কৰিব নোৱাৰে, কাৰণ কাৰো পইচা নাই। 90% ক্ৰিয়েটৰৰ সেইটোৱে হয়। গতিকে আপোনালোকে সেইটো বাদ দিয়ক, আপোনালোকে ৰেগুলাৰ কনচিষ্টেঞ্চি মেইনটেইন কৰি ভিডিঅ'ত ভিউ আহক নাহক সেইটো চাব নালাগে। আপোনাৰ 100% দি ভিডিঅ' ৰেগুলাৰ বনাই থাকক। তাৰপিছত 1-2 মাহ পিছত চাব আপোনাৰ অট'মেটিকেলি ভিউ ইম্প্ৰুভ হ'ব ধৰিছে, ভিডিঅ' কোৱালিটি বেয়া হোৱাৰ পিছতো। গতিকে সেইটো হ'ব, কিন্তু ধৈৰ্য ধৰিব লাগিব। তো আজিৰ কাৰণে এইখিনিয়ে, বাই।